বন্ধু বান্ধৱীসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই নিকুমনি দেখা পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বেলেগ জেগাত যাম, তো ক'ত যাওঁ কি কৰোঁ আগতে কৈ যাম, চাই থাকক ভিডিঅ'টো শেষলৈ চব গম পাব। কিন্তু এটা কথা কৈ দিওঁ, আজি একদম কেমেৰা পূৰা একদম সেউজীয়া সেউজীয়া হৈ যাব, তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাব। বাবু হেল্ল' দোস্ত নহয়, বন্ধু বান্ধৱীসকল তো বাবু তাৰ ঘৰৰ মানে এই কৰি আছে, এইবিলাক খাল চাল খান্দি দিছে, পুৰা কাম কৰি আছে। বাবু কি কৈছা? অলপ বাবা কাম কৰি আছো ৰখ। বা একদম চব লাগি ইউটিউবৰ ভিডিঅ' এলা চলি আছে, এলা ইউটিউবত যাব বাবা, একদম অক্ষৰৰ কাম আনিছে। ছবিবিলাক মাতি দিলো ইউটিউবৰ কাৰণে, অঁ এতিয়া ভিডিঅ' শ্বুটিং কৰিম, অলপ কাম আছে সেনেকৈ কৰি ল'ম। তো মই এটা বেলেগ ভিডিঅ'ৰ কামত চাইছো, এইটো ইউটিউবত গুচি যাব বাবা। তো তোমালোকে এইখিনি কৰা, মই আহি কিনে কৰি আছো, পুৰা লাগি যাম একদম। ৰাতি খানা হ'ব লাগিব, খানা হ'ব নে নহয়? ৰাতি খানা হ'ব পুৰা হ'ব। বঢ়িয়া, একদম পটপট কৰ। চাৰ্জাৰ দিছে না? আজি মিস্ত্ৰী আনা নেকি? মানে আজি তাৰমানে তলৰ খিনি এখনি হাত হ'ব। আজি এইখিনি আৰু গাৰাটো ঠাণ্ডা হ'ব। অ'কে, মিস্ত্ৰী আহিব কালি আহিব। তো মই আহি আছো, ভিডিঅ' এটা স্ক্ৰিপ্ট আছে, এইটো বস্তুটো বনাই লৈ আহো। তো একদম পুৰা লাগি যাম, ৰাতি খানা হ'ব লাগিব ব্ৰইলাৰ দি। ব্ৰইলাৰ নহয়, হাঁহ হ'ব। হাঁহ হ'ব নেকি? এ মজা। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। বন্ধু বান্ধৱীসকল, ধান পকা নাই, কাঁচা ধান হ'ব। কাঁচা ধানৰ মাজে, তো চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়, কৈছোঁ ৰ'ব বস্তুখিনি। খেতি ৰঙা পৰি গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ভগৱানে কওক যাতে আমাৰ খেতিখিনি ভাল হয়। আচলতে খেতিৰ কাৰণে আমাৰ ধোৱাৰ বোলা আকৌ প্ৰশ্ন থাকিব নালাগে, চবৰে খেতি ভাল হ'ব লাগে, যিহেতু বহুত কষ্ট কৰি খেতিবিলাক কৰা যায়। তো দেখিব পাইছে ধুনীয়া এটা ভিউত আছোঁ, চাৰিও মানে সেউজীয়া সেউজীয়া, আৰু এটা মজা এটা বতাহ দি আছে। পথাৰৰ মাজত আহিলে গম পাব, ধুনীয়া এটা বতাহ দি থাকে। তো সেইটো বতাহ দি আছে, মই অনুভৱ কৰি আছোঁ, চাৰিওপিনে সেউজীয়া সেউজীয়া। তো এই পথাৰক লৈ কোনে কি ৰচনা কৰা নাই বিদ্যা। বহুত কবিতা পঢ়িছোঁ সৰুতে, বহুত আঘোণৰ পকা ধানক লৈ বহুত কবিতা পঢ়িছোঁ। বহুত কবিয়ে কিবা কিবা বস্তুৰ লগত তুলনা কৰে আঘোণৰ পথাৰ বা এই খেতি যে কৰে, এইবিলাক বহুত কিবা কিবি পঢ়িছোঁ। অসমীয়াৰ এটা সংস্কৃতি বুলি ক'লেও ভুল নহ'ব খেতিটো, অসমীয়া মানুহৰ এটা সংস্কৃতি বুলি ক'লেও খেতিটো ভুল নহ'ব মই ভাবোঁ। তো দেখিছে কিমান ধুনীয়া এটা ভিউ, চাৰিওপিনে সেউজীয়া সেউজীয়া। তো আচল কথাটো এনেকুৱা, খেতিয়কসকলে বহুত কষ্ট কৰি খেতিখিনি কৰে, তো খেতিখিনিৰ উচিত মূল্য পাব লাগে। খেতিয়কসকলে আচলতে খেতিৰ উচিত মূল্য নাপায়। খেতিয়কসকলৰ সপোন থাকে প্ৰতি বছৰে, খেতিয়কসকলে বোলে এইখিনি খেতিৰ উপাৰ্জনৰ বছৰটোত উপাৰ্জনৰ পইচাৰে এবাৰ অমুকখিনি কিনিম বা কিবা এটা বস্তু ল'ম, এনেকৈ ভাবি থৈ দিয়ে চবে, আমিও ভাবোঁ খেতিয়ক হিচাপে। কিন্তু যদি সেই খেতি যদি বানপানীৰ ফলত ধৰক মৰি যায়, প্ৰখৰ ৰ'দৰ ফলত ধৰক মৰি যায় খেতিখিনি, কিমান বেয়া লাগিব সেইটো ভাবক। খেতি কৰাজনেহে সেইটো আচলতে বুজি পায়, কিমান বেয়া লাগে খেতিখিনি বানপানীৰ ফলত মৰি গ'লে বা ৰ'দৰ ফলত মৰি গ'লে। তো বহুত সপোন চুৰমাৰ হৈ যায় মানুহৰ, কিমান সপোনবিলাক সঁচাকৈ চুৰমাৰ হৈ যায়, যদি ভাঙি চিঙি চুৰমাৰ হৈ যায়, যদি খেতিবিলাক নষ্ট হৈ যায়। বহুতৰ সপোন থাকে। আমাৰ ইণ্ডিয়াৰ এতিয়াও 70% মানুহে খেতি কৰে। তো ক'ৰবাত ধান খেতি, ক'ৰবাত গম খেতি, এনেকুৱা খেতি বেলেগ বেলেগ কৰে। কিন্তু এই খেতি নষ্ট হ'লে কিমান এটা দুখৰ কথা, সেইটো অনুভৱ কৰে কেৱল খেতিয়কসকলে। কিন্তু আপুনি এজন মানুহ বা মই এজন মানুহ, প্ৰতিটো বা আমি দিনটোত প্ৰায় জীয়াই থাকিবলৈ হ'লে আহাৰ গ্ৰহণ কৰোঁ, খাদ্য খাওঁ। তো সেই খাদ্যবিলাক খেতিৰ পৰা হয়, খেতিয়কসকলৰ শ্ৰম জড়িত হৈ থাকে খাদ্যবিলাকত। আমি খোৱা প্ৰতিটো পুৱা উঠাৰ পৰা ৰাতি খোৱালৈকে যিবিলাক আহাৰ গ্ৰহণ কৰোঁ, প্ৰতিটো আহাৰতে খেতিয়কসকলৰ শ্ৰম কষ্ট জড়িত হৈ থাকে। কিন্তু এটা কথা, আমি খেতিয়কসকলে এই তেওঁলোকৰ প্ৰকৃত শ্ৰমৰ যিটো মূল্য, সেইটো কেতিয়াও নাপায়। দুখ লাগে এনেকুৱা হ'লে। তো এনেকুৱা হ'বলৈ নহওক, যাতে খেতিয়কসকলে খেতিৰ প্ৰকৃত মূল্য পাওক, সেইটো এটা কথা। যদি খেতিয়কসকলে ধৰক নিজৰ উৎপাদন কৰা শস্যবিলাক যদি বিক্ৰী নকৰি থৈ দিয়ে ঘৰতে, আপোনালোকে কি খাব? খেতি নকৰাসকলে কি খাব? পইচা থাকক দেখোন, পইচা থাকিলে চব বস্তু যদি কিনিব পাৰে। তেওঁলোকে যদি বন্ধ কৰি দিয়ে, বিক্ৰী কৰাটো যদি বন্ধ কৰি দিয়ে, আপুনি কিনিব পাৰিব নেকি? তো সেইকাৰণে খেতিয়কসকলক সন্মান কৰিব লাগে। আপুনি খোৱা প্ৰতিটো বস্তুৱে খেতিয়কে উৎপাদন কৰে। তো খেতিয়কসকলক সেই হিচাপে সন্মান কৰিব লাগে, তেওঁলোকৰ প্ৰকৃত মূল্য পাব লাগে। মোৰ মতে এনেকুৱা, তেওঁলোকৰ শ্ৰমৰ প্ৰকৃত মূল্যটো তেওঁলোকে পাব লাগে। আৰু আমি
সকলোৱে খেতিয়কসকলক সন্মান কৰিব লাগে, কাৰণ তেওঁলোকে উৎপাদন কৰা বস্তু খায়ে আমি জীয়াই আছোঁ। তেওঁলোকক যদি বিক্ৰী নকৰা হৈ যায় আমি বাৰু কেনেকৈ জীয়াই থাকিম? আমি কি খাম? পইচা দিতো চব বস্তু নহয় না। তো পইচা দিলাক দেচোন, 1 লাখ দিলাক, 2 লাখ দিলাক, আমি যদি বস্তু যদি বিক্ৰী নকৰোঁ কি খাব তেওঁলোকে? তো খেতিয়কসকলক সন্মান কৰিব লাগে। মই ভাবোঁ বিদ্যা নিজৰ দেহৰ তেজ পানী কৰি যিহেতু ঘাম অৰ্থাৎ মূৰৰ ঘাম মাটিত পেলাই যিসকলে খেতিয়কসকলে কষ্ট কৰে তেওঁলোকক বিদ্যা চেলুট দিব লাগিব। কিন্তু তেওঁলোকে আমাৰ আচল সম্পদ হয়, তেওঁলোকৰ কাৰণে আমি জীয়াই আছোঁ। খেতিয়কসকলে খেতি নকৰিলে কি হ'ব? তো কি খাব? তো বিদ্যা মই কৈছোঁ খেতিয়কসকলে মোৰ মতে হ'লে খেতিয়কসকলে উচিত মূল্য পাব লাগে খেতিৰ। তো এইটো এটা সৰু ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব, কমেণ্ট কৰিব, আৰু নতুনকৈ চেনেলটোত আহিছোঁ, আগলৈ যাতে ইয়াতকৈ ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ মই, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো। কি ভিডিঅ' বনালোঁ নিজে গমাই নাপালোঁ, কিবা এটা কৈ থাকিলোঁ। সঁচাকৈ মানুহটো মই চিৰিয়াছো হৈ গ'লোঁ অলপমান, আচলতে হ'বলগীয়া কথাও। তো আজিলৈ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নিকুমণি ডেকা আজিলৈ বাই বাই।